নমস্কাৰ, মই কৃষ্ণ শৰ্মা। আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ। মোৰ বেকগ্ৰাউণ্ডটো আজি আপোনালোকে অকণমান বেলেগ বেলেগ দেখিছে চাগে। এইটো একচুৱেলি মোৰ দোকান হয়। মই আজি দোকানতে বহি পেলাই মই ভিডিঅ'টো বনাই আছোঁ। তো আজিৰ ভিডিঅ'টো একচুৱেলি মোৰ দোকান নহয়। মই এজন ভিউৱাৰ্ছে মোক এটা কমেণ্টছ কৰিছিলে। ভিউৱাৰ্ছজনৰ নাম হয় মৃদুল গগৈ। তেওঁ কৈছিলে যে ছাগলীৰ বাবে অসমৰ পালকসকলে কম খৰচত কিদৰে দানা তৈয়াৰ কৰিব পাৰে, তাৰ ব্যৱস্থা সম্পৰ্কে এটা ভিডিঅ' আপলোড কৰিব নোৱাৰিবনে? তো তেওঁ এই কমেণ্টছটো কৰিছিলে। তো মই আজি এই কমেণ্টছৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই ল'ব আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গগৈ ডাঙৰীয়াই যিটো কথাত তেওঁ কমেণ্টছ কৰিলে যে খাদ্যৰ ওপৰত, একচুৱেলি মই এই ভিডিঅ'টো বহুত দিন আগৰ পৰা দিমকৈ আছিলোঁ, কিন্তু মই দিব পৰা নাছিলোঁ। যিহেতু তেওঁ এই কমেণ্টছটো কৰিলে, এই কমেণ্টছটো কৰাৰ কাৰণে তেওঁৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো একচুৱেলি তেওঁ যিটো চিন্তা কৰিছে, একচুৱেলি এইটো সঁচা বহুত ভাল লাগিলে। কিয়নো বৰ্তমান অসমত বহুত মানুহে ছাগলী ফাৰ্ম কৰা আৰম্ভ কৰিছে। যিবিলাক নতুন বা পুৰণা যিবিলাক আছে, চবেই ছাগলী ফাৰ্মৰ কথা চিন্তা কৰিছে আৰু সকলোৱে ছাগলী কিনি আছে। কিন্তু ছাগলী ফাৰ্ম কৰিবৰ কাৰণে আমাক যিখিনি বস্তুৰ দৰকাৰ হয়, সেইখিনিৰ মাজতে এটা থাকে আপোনাৰ খাদ্য। যেনেকৈ ধৰি লওক গঁৰাল এটা লাগিব, তাৰপিছত ছাগলী লাগিব, সেইকেইটাতো থাকেই, কিন্তু তাৰ লগতে আমাক খাদ্যও লাগিব। এতিয়া খাদ্যৰ ভিতৰত আমি প্ৰধানকৈ এতিয়া আমি সকলোৱে কি কৰি আছোঁ, নেপিয়াৰ ঘাঁহ ক'ৰবাৰ পৰা আমি কালেকশ্যন কৰি আছোঁ, নেপিয়াৰ ঘাঁহটো লগাই আছোঁ আৰু খালি সেই নেপিয়াৰৰ ওপৰতে মানে ভৰসা কৰি পেলাই আমি ফাৰ্মখন আগুৱাই লৈ যোৱাৰ কথা চিন্তা কৰিছোঁ। কিন্তু ছাগলী যেতিয়া আমি পালন কৰোঁ, তেতিয়াহ'লে আমি ছাগলীক সেউজীয়া ঘাঁহৰ বাদেও আমি কিছুমান কনচেনট্ৰেট ফিড বুলি কোৱা হয়, যিটো আমাৰ মানে পশু আহাৰ যিবিলাক থাকে, মানে আমাৰ যিটো মাৰ্কেটত কিনিব পায়, সেই তেনেকুৱা টাইপৰ খাদ্য বা আপোনাৰ ঘেঁহু, মাকৈ বা জোৱাৰ, বাজৰা, চয়াবিন, এনেকুৱা টাইপৰ বহুত ধৰণৰ খাদ্যৰ প্ৰয়োজন হয়। মানে একচুৱেলি আপোনাৰ যিকেইটা মই নাম ক'লোঁ আটাইখিনিয়ে লাগিব এইটো নহয়, তাৰ মাজত মিনিমাম 2-3টামান আমাৰ লগত থাকিব লাগিব। কিয়নো ইহঁতক জলদিকৈ গ্ৰ'থ কৰাবৰ কাৰণে। কিয়নো আমি যিহেতু ছাগলী পালন কৰোঁ, ছাগলীৰ মিট যিমান বেছি হ'ব আমি সিমান বেছিকৈ পইচা পাওঁ। মানে আপুনি ইহঁতৰ গ্ৰ'থটো বঢ়াবৰ কাৰণে ইহঁতক যিমান পাৰে আপুনি প্ৰ'টিনযুক্ত, মানে যিবিলাকৰ খাদ্যত প্ৰ'টিন বেছি থাকে, তো সেইখিনি খাদ্য আমি খুৱাব লাগে। তো এইখিনি যিকেইটা মই নাম ক'লোঁ, সেইখিনিত আপোনাৰ প্ৰ'টিনৰ মাত্ৰা বহুত বেছি থাকে। সেইকাৰণে এইকেইটা মানে খাদ্যটো আমি দিব লাগিব। কিন্তু ইয়াত এটা সমস্যা কি হৈ আছে, আপোনাৰ মাকৈ খেতি হওক বা আপোনাৰ জোৱাৰ, বাজৰা হওক, ঘেঁহু হওক বা আপোনাৰ চয়াবিন হওক, এইবিলাক খেতি আমাৰ অসমত প্ৰায় নহয়, বা কিছুমান আছে খেতি হয়, কিন্তু আমাৰ বহুত কম পৰিমাণে হৈ আছে। যেনেকৈ এতিয়া যিটো আমাৰ বেলেঞ্চ ফিড বনায় মানে বজাৰত যিটো পোৱা যায় বেলেঞ্চ ফিড, সেইবিলাক খাদ্যত কি থাকে, আপোনাৰ মাকৈ থাকে, সৰিয়হৰ মানে যিটো অৱশেষ থাকে, মানে যিটো আমি খলি বুলি কওঁ, তাৰপিছত চয়াবিনৰ খলি থাকে, তাৰপিছত ঘেঁহু থাকে, জোৱাৰ থাকে, বাজৰা থাকে, সেইখিনি বস্তু বিভিন্ন ধৰণৰ বস্তু মিক্স কৰি পেলাই সেইবিলাক খাদ্য তৈয়াৰ কৰা হয়। তো সেইখিনি খাদ্য আমি কিমান টকাকৈ কিনি আছোঁ, 20 টকা পাৰ কেজি হিচাপত কিনি আছোঁ। যদি আপুনি 50 কেজিৰ বস্তা লয়, তো আপোনাৰ ধৰি লওক 1 টকামান কম পৰে, বা 18.5 টকা বা 19 টকামান পৰে। এতিয়া ইয়াত সমস্যাটো কি হৈ আছে, আমি কম পইচাত নিজে খাদ্যটো বনাব পৰা নাই। কাৰণ হ'ল আপোনাৰ যিটো ঘেঁহু আমি ইয়াত কিনি আছোঁ, ঘেঁহুৰ আমি আৰু গোটা ঘেঁহুৱে আমাৰ ইয়াত 20ৰ পৰা 25 টকা কেজি লয়। তাৰপিছত মাকৈ আপোনাৰ 15ৰ পৰা 18 টকা কেজি লয়। তেনেকুৱাকৈ যিকোনো বস্তুৰ আমাৰ ইয়াত দামটো বেছি। যেনেকৈ খলি, এতিয়া সৰিয়হৰ খলি আমাৰ ইয়াত 25 টকা কেজি বিক্ৰী হয়। তাৰ মানে আমাৰ যিটো বেলেঞ্চ ফিডটো আমি কিনি আছোঁ 19 টকা, আমি যদি সেইখিনি যিকেইটা বস্তু তাত মিক্স আছে, সেইখিনি বস্তু গোটাকৈ যদি কিনো, সেইখিনি বস্তুটোৰ দাম আমাৰ ইয়াত বেছি হৈ আছে। তাৰ মানে আমি ইয়াত যদি নিজে খাদ্য তৈয়াৰ কৰোঁ, সেইখিনি খাদ্যৰ দাম প্ৰায় আপোনাৰ 25ৰ পৰা 30 টকা হৈ যাব, যিটো আমি বেলেঞ্চ ফিড বজাৰৰ পৰা কিনি আছোঁ 19 টকাকৈ বা 20 টকাকৈ। এতিয়া আমাৰ মাজত চেলেঞ্জ এইটোৱে যে আমি কেনেকৈ কি কৰিলে আমি মানে যিটো খাদ্য হয়, খাদ্যৰ কষ্টিংটো আমি মিনিমাম কৰিব পাৰোঁ। তো ইয়াৰ উপায় এটাই, যিবিলাক ভিউৱাৰ্ছ আছে বা যিবিলাক খেতিয়ক আছে অসমৰ, যাৰ ধৰি লওক 10 বিঘা, 20 বিঘা, 50 বিঘা মাটি আছে, তেওঁলোকে মাকৈ খেতি বা গোমধানৰ খেতি বা ঘেঁহুৰ, জোৱাৰ, বাজৰা, চয়াবিন এইবিলাকৰ খেতি কৰিব লাগিব। আৰু সেইবিলাক যদি উৎপাদন আমাৰ অসমতে হয়, তেতিয়াহ'লে ধৰি লওক যিটো
গোমধান বৰ্তমান আমি 18 টকা কিনি আছোঁ, সেইটো আপোনাৰ 12 টকা বা 13 টকাত পাই যাম। ঘেঁহু তেনেকুৱাকৈ 12 টকা বা 13 টকা বা 14 টকা মানত পাই যাম। খলি যিটো আমি সৰিয়হ কিনি আছোঁ, সেই খলিটো আপোনাৰ 25ৰ পৰা তলত আহি যাব, ধৰি লওক 10 টকা বা 12 টকা কেজি পৰ্যন্ত আহি যাব পাৰে। এতিয়া বৰ্তমান খলি যিটো সৰিয়হৰ খলি হয়, সেইটো 25 টকা বিক্ৰী হোৱাৰ কাৰণ কি, আমাৰ ইয়াত মানে প্ৰডাকশ্যন বহুতেই কম। সেই মানে কম হোৱাৰ কাৰণে কি হৈ আছে, আমাৰ ইয়াত ক্ৰাইচিছ আছে মাৰ্কেট, আৰু সেই খলিটো আপোনাৰ মাছৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু আমাৰ ইয়াত ফাৰ্মিং বহুত ধৰণৰ হৈ আছে, ধৰি লওক হাঁহ কুকুৰাৰ ফাৰ্ম হৈ গ'ল, তাৰপিছত মাছৰ মানে ফাৰ্ম হৈ গ'ল, তাৰপিছত আপোনাৰ খাহী হৈছে, গৰু ছাগলী, এইবিলাকৰ বহুতৰ ফাৰ্ম কিন্তু অসমত বহুত হৈছে। কিন্তু সেইবিলাকৰ কাৰণে যিটো খাদ্য লাগে, সেই খাদ্যবিলাকত যিবিলাক মানে বস্তুৰ প্ৰয়োজন হয়, সেইখিনি উৎপাদন আমাৰ অসমত হোৱা নাই। সেইকাৰণে আমাৰ ইয়াত যিটো আমি খাদ্যটো বজাৰৰ পৰা কিনিবলগীয়া হৈ আছে, সেইকেইটাৰ দাম বহুত বেছি হৈ আছে। বেছি হোৱাৰ ফলত আমাক যিটো মানে ফাৰ্মিঙত প্ৰফিট হ'ব লাগিছিল, সেই প্ৰফিটটো হোৱা নাই। তো সেইবিলাক যদি আমাৰ কম কৰিবলগীয়া যদি হয়, তেতিয়াহ'লে আমাৰ দুটা উপায় আছে। যদি সেই দুটা উপায় যদি আমি অৱলম্বন কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় সেইটোৰ পৰা আমি লাভ পাব পাৰোঁ। এটা হ'ল গোমধান বা ঘেঁহুৰ খেতি, যাৰ কম বেছ যিমান পৰিমাণৰ মাটি আছে আমি কৰিব লাগিব। আৰু 2 নম্বৰ হ'ল আমি যিটো ঘাঁহ লগাই আছোঁ বৰ্তমান নিজৰ খেতিত, সেইবিলাক ঘাঁহৰ আপোনাৰ নিউট্ৰিশ্যন ভেলুবিলাক আমি জানিব লাগিব। কোনটো ঘাঁহত প্ৰ'টিন বেছি আছে, কোনটো ঘাঁহত কেলছিয়াম আছে, কোনটো ঘাঁহত আপোনাৰ ফাইবাৰ আছে, কোনটো খোৱালে কিমান ভিটামিন পাব, সেইবিলাক যদি আমি গম পাই যাওঁ যে এইটো খাদ্য খোৱালে এইটো ভিটামিন পাব, তেতিয়াহ'লে আমি যিটো মাৰ্কেটৰ পৰা খুৱাই আছিলোঁ, সেইখিনি আমি কমকৈ কিনি পেলাই আমি যিটো সেউজীয়া ঘাঁহ আমাৰ খেতিটো লগাই আছোঁ, মানে ঘাঁহৰ খেতি কৰি আছোঁ, তো সেইখিনি ঘাঁহ দি পেলাইও আমি বহুত ধুনীয়াকৈ মানে ফাৰ্ম এখন চলাই নিব পাৰোঁ। তো এই দুটা উপায় আছে। এতিয়া প্ৰথম উপায়টো হ'ল আমাৰ নিজে খেতি কৰিব লাগিব। যিমান অসমৰ ফাৰ্মাৰ আছে, যিবিলাক ছাগলী বা গৰু ফাৰ্ম কৰি আছে, নিশ্চয় চবৰ লগতে 1-2 বিঘা, 5 বিঘা, 10 বিঘাকৈ মাটি আছেই চাগে। তো আমি নিজে সেইবিলাক খেতি কৰিব লাগিব। আৰু অন্যথা আমি ঘাঁহৰ ওপৰত অকণমান ৰিচাৰ্চটো বেছি কৰিব লাগিব। ধৰি লওক মই সামান্য এটা উদাহৰণ দিওঁ। আপুনি যদি ছজনা লগায়, তো ছজনাত কমচে কম 10 প্ৰকাৰ বা 12 প্ৰকাৰ ভিটামিন থাকে। এতিয়া তাত কি কি ভিটামিন থাকে, মই আগৰ এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'ত মই যি ভিটামিন থাকে সকলোখিনি তাত মই বৰ্ণনা কৰা আছে। তাৰপিছত 2 নম্বৰত আহি গ'ল আপোনাৰ চুবাবুলতো বহুত হাই প্ৰ'টিন থাকে। তাৰপিছত নেপিয়াৰ, এতিয়া বহুত প্ৰকাৰ নেপিয়াৰ আহিছে, আপোনাৰ নেপিয়াৰ CO1, CO2, CO3, CO4, CO5, তাৰপিছত ৰেড নেপিয়াৰ, তাৰপিছত স্মাৰ্ট নেপিয়াৰ, জায়েণ্ট কিং গ্ৰাছ, এনেকুৱা টাইপৰ বহুত ধৰণৰ ঘাঁহ আছে। গিনি হওক, দীনানাথ হওক, বাজৰা, মানে এটা কয় বাজৰা বুলি কয়, বৰচিম বুলি কয়, তেনেকুৱা ধৰণৰ বহুত ধৰণৰ বৰ্তমান মাৰ্কেটত ঘাঁহৰ বীজ উপলব্ধ আছে। তো আমি সেইখিনি ঘাঁহৰ বিষয়ে মানে ষ্টাডি কৰি পেলাই কোনটোত কি ঘাঁহ আছে, কিমান পৰিমাণে পোৱা যায়, সেইবিলাক যদি আমি ভালকৈ ৰিচাৰ্চ কৰি পেলাই যদি সেই ঘাঁহকেইটাকে যদি আমি নিজৰ খেতিত লগাই দিওঁ, তেতিয়াহ'লে যিটো আমাৰ মানে গোটা মানে খাদ্য, যিবিলাক আমি গোমধান হওক বা ঘেঁহু বা আপোনাৰ যিটো চাপৰ, তাৰপিছত আপোনাৰ জোৱাৰ, বাজৰা, চয়াবিন, এইবিলাকৰ যিটো আমাৰ বেছিকৈ খৰচ হৈ আছে, সেইখিনি আমি কমচে কম কৰিব পাৰোঁ। মানে ধৰি লওক আপুনি যদি ডেইলি 10 টকা খুৱাই আছে, তেতিয়াহ'লে আপুনি 2 টকা বা 3 টকালৈকে তলত নমাব পাৰে। যদি আপুনি ঘাঁহৰ বিভিন্ন ভেৰাইটি লগোৱা নাই, ধৰি লওক আপুনি খালি নেপিয়াৰ এটা লগাইছে, তেতিয়াহ'লে আপুনি বজাৰৰ পৰা বিভিন্ন ধৰণৰ ভিটামিনো কিনিব লাগিব। আৰু আপুনি বজাৰত যিটো বেলেঞ্চ ফিডটো পোৱা যায়, যেনেকৈ মতি দানা বুলি কয়, কিছুমানে পুৰবী দানা বুলি কয়, সেইখিনি দানা আমি কিনি পেলাই খুৱাব লাগিব। কিয়নো আমাৰ নেপিয়াৰ খোৱালে আপোনাৰ এক প্ৰকাৰৰ ভিটামিন পাই আছে। এতিয়া আপুনি যোনটো নেপিয়াৰ লগাইছে, তাত প্ৰ'টিনৰ মাত্ৰা কিমান আছে জানিব লাগিব, কেলছিয়াম কিমান আছে সেইবিলাক জানিব লাগিব, চুগাৰ কিমান আছে সেইবিলাক জানিব লাগিব। তাৰপিছত আপোনাৰ ঘাঁহৰ নলেজ যদি মানে মোটামুটি ভাল এটা যদি নলেজ হৈ যায়, তেতিয়াহ'লে আপুনি ছাগলী পালন কৰোঁতে ইমান এটা কষ্টিং নাহে। যদি আমি নাজানো, তেতিয়াহ'লে আমি বজাৰৰ যিটো খাদ্য হওক বা ভিটামিন, সেইবিলাকৰ ওপৰত আপুনি ডিপেণ্ড হ'ব লাগিব। আৰু যিমান আমি বজাৰৰ বস্তুৰ ওপৰত আমি বেছিকৈ ডিপেণ্ড কৰিবলগীয়া হয়, তো আমাৰ প্ৰফিটৰ মাৰ্জিনো কম হ'ব। তো আজিৰ মানে মোৰ ক'বলগীয়া বিশেষ কথা এইটোৱে আছিলে। আৰু মৃদুল গগৈয়ে মোক মানে ৰিকুৱেষ্ট কৰিছিলে যে বেলেঞ্চ ফিড কেনেকৈ বনাব পাৰি আৰু কম খৰচত বনাব পাৰি। তো তেওঁ এই উত্তৰটো মই আজি এই ভিডিঅ'ৰ মাধ্যমেৰে দিলোঁ। তো আপোনালোকক ভিডিঅ'টো কেনেকৈ লাগিছে আপোনালোকে কমেণ্টছ কৰি জনাব। আৰু এটা কথা আপোনালোকক ইয়াত এই ভিডিঅ'ৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ, আপোনাৰ মাৰ্চৰ লাষ্টৰ ফালৰ পৰা বা এপ্ৰিল মাহৰ পৰা মই CO4, ৰেড নেপিয়াৰ, গিনি আৰু দীনানাথৰ বিধান
মই দিব পাৰোঁ। তো আপোনালোকে মোক মোৰ পৰা সেইখিনি বিধান ল'ব পাৰিব। তো যাক যাক সেই বিধানবিলাক লাগে তো আপোনালোকে মোক কমেণ্ট বক্সত নম্বৰ আৰু এড্ৰেছটো দি দিব। মই আপোনালোকৰ লগত যোগাযোগ কৰিম আৰু পৰিমাণটো লিখিব যে আপোনাক কিমান লাগে। তো মই নেক্সট ভিডিঅ'ত বিধানৰ ওপৰত বনাম যে কেনেকৈ পাব, কিমান মিনিমাম কিমান টকাৰ ল'ব লাগিব, সেইখিনি কমপ্লিট এটা চাৰ্ট বনাই কিনে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।